আজি হ'ল শাওনৰ মাহৰ প্ৰথমটো সোমবাৰ, সেয়েহে মন্দিৰলৈ যাবলৈ ওলালোঁ গা পা ধুই। আৰু এয়া স্কুটিখন ষ্টাৰ্ট কৰি লওঁ, স্কুটিখন লৈ যাম। আৰু মন্দিৰলৈ আহি পালোঁ। এতিয়া মন্দিৰত ভালদৰে চাকি ধূপ এইবোৰ লগাই দিওঁ। আৰু সেৱা কৰি ল'লোঁ। চাওক ফুল বেলপাতাৰে একদম ভৰি গৈছে আজি। আৰু এয়া হ'ল মন্দিৰৰ বাহিৰভাগ, বুঢ়া গোঁৱৰ নাম। আৰু ইয়াত আছে ৰঙীয়া জগন্নাথ মন্দিৰ। মূৰ্তিকেইটা ৰথ যাত্ৰাত গৈছে, বেলেগ ঠাইলৈ লৈ গৈছে আৰু আহিব বাৰু কেইদিনমান পিছত। হৈ গ'ল চাকি ধূপ দিয়া, সকলো সেৱা কৰা। এতিয়া বেলেগ ঠাইলৈ যাওঁ। আৰু এতিয়া ওচৰৰ আৰু এটা মন্দিৰলৈ আহি পালোঁ। আৰু চাওক এতিয়াতো বহুত মানুহ। আৰু ঘৰলৈ আহিলোঁ, আহি ঘৰত কিবা কিবি খাই লওঁ অলপ। এতিয়া সন্ধিয়া হ'ল, গাড়ীখনতো তেল নাছিল, অলপ তেল ভৰাই লওঁ। আজিলৈ ভিডিঅ'টো ইমান।